এই দাদা কি হলো কথা এটা ক'ব লাগিছিলে কি কথা ক'বা আছে ক যেনে মোক বাইক এখন লাগে কি বাইক লাগে কালি পৰহি তোক চাইকেল এখন কিনি দিছোহে বাইক লাগে তাক কি কৰিবি তই বাইক চাইকেল মাৰি ইমান দূৰ মই চাইকেল স্কুললৈ যাব নোৱাৰো মই মোক বাইক এখন কিনি দে কি কলেজ যাবলৈ তোক চাইকেলখন কিনি দিছিলো তোক এতিয়া বাইক লাগে আমাৰ দিনত আমি কেনেকৈ স্কুল গৈছিলো জানো ব্ৰিটিছৰ দিনৰ লেকচাৰ দিব এতিয়া আৰু আমি হাতত বস্তা লৈ পেলাই বস্তাৰ মাজত কিতাপ ভৰাই ভৰাই খোজকাঢ়ি গৈছিলো ভৰিত চেণ্ডেল নাছিলে তেতিয়া খালি ভৰি স্কুল গৈছিলো আৰু তহঁতক এতিয়া চাইকেল এখন কিনি দিয়াৰ ভিতৰত তহঁতক বাইক লাগে হা ভৰিখন কি কৰিবলৈ তহঁতক দিছে ভগৱানে ভৰিখন কিহৰ কাৰণে দিছে সেইটো পিতা নাজানো তই মই কৈছো শুন এখন ভৰি কিক মাৰিবা দিছিল আৰু এখন ভৰি গিয়াৰ চেঞ্জ কৰিবা দিছিল কি ভৰিখনটো কি ভগৱানে কিক আৰু গিয়াৰ চেঞ্জ কৰিবলৈ দিছিলে চালা হাৰামখোৰ বাপেৰৰ লগত ধেমালি হা এই নহয় পিতা চালা হাৰামখোৰ